এগৰাকী পঞ্চায়ত প্ৰতিনিধি প্ৰতিনিধিগৰাকীক দোষাৰোপ কৰি সম্প্ৰচাৰ হোৱা এটি বিশেষ বাতৰি। সম্প্ৰতি এই বাতৰিটোক কেন্দ্ৰ কৰি উক্ত বাতৰিটো সম্প্ৰচাৰ কৰা চেনেল আৰু পঞ্চায়তৰ মাজত সৃষ্টি হৈছে সংঘাতৰ। হয়, এই ঘটনা পলাশবাৰীৰ দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ কোচপাৰা গাঁও পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে উক্ত পঞ্চায়তৰ সভানেত্ৰী স্বপ্না দাসৰ ওপৰত ভূগৰ্ভৰ পানীৰ সিন্ডিকেট চলোৱাৰ অভিযোগক লৈ এটি বাতৰি সম্প্ৰচাৰ কৰিছিল উক্ত নিউজ পৰ্টেল চেনেলটোৱে। পিছে এই সকলো অভিযোগ নৎসাত কৰি যোৱা বৃহস্পতিবাৰে এক সংবাদমেল আহ্বান কৰে কোচপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী স্বপ্না দাসে। মই যোৱাকালি এটা নিউজ চেনেলত আমাৰ পৰ্টেলৰ নিউজ চেনেল এটাত আমাৰ বাতৰি এটা পৰিৱেশন কৰিছিলে যে মই বুজন পৰিমাণৰ ধন লৈ পানী ফেক্টৰী এটা আমি খোলাৰ কাৰণে পাৰ্মিশ্যন দিছোঁ, কিন্তু তেখেতসকলে কোনো মানে আমাক একো সোধা নাই, কোনো জানকাৰী লোৱা নাই যে তেখেতসকলক আমি পাৰ্মিশ্যন দিছোঁ নে দিয়া নাই। কোনোবাই কৈছে যে আমি পাৰ্মিশ্যন দিছোঁ, গতিকে আমি পাৰ্মিশ্যন দিয়াৰ কাৰণে ফেক্টৰীটো খুলিছে, তেনেকৈ তেখেতসকলে ভুল তথ্য লৈ কিনে নিউজ বনাইছে। গতিকে এই লৈ কিনে এতিয়া মই অলপ আগতে থানাৰ পৰা আহিলোঁ, থানাৰ অ চি ছাৰৰ লগতো কথা পাতিলোঁ, আৰু অহাকালি মই এইটো লৈ মই এটা মানহানি কেছ এটাও দিম, কাৰণ তেখেতসকলে মোক এবাৰলৈকে এন অ' চিখন চাম বুলি মোক নক'লে। এন অ' চি মানে কি এন অ' চি দিছোঁ, কি দিয়া নাই, তো তেখেতসকলে নুসুধাকৈ এনেকৈ মোৰ যিখিনি আমিতো জনপ্ৰতিনিধি, আমাৰতো সমাজত আমাক সমাজ সেৱা কৰিবৰ কাৰণে আমাক ৰাইজে পঠাইছে, কিন্তু যদি এনেকুৱা যি টি নিউজ দি আমাৰ যেতিয়া আমাৰ সন্মানত আঘাত কৰিব, তেতিয়াহ'লে আমিতো এইবিলাক কথা আমি সহজত এৰি দিব নোৱাৰোঁ প্ৰতিনিধি হিচাপে। আৰু তেখেতে কমচে কম মোক এবাৰ ক'ব লাগিছিলে, তেখেতে খালি কৈছে ফোনত যে কমপ্লেইন আহিছে, তো কোনো ধৰণৰ লিখিত কমপ্লেইন দিয়া নাই, একো নাই। তেখেতে যেনেকৈ পায় তেনেকৈ নিউজটো বহুত কিছুমান এনেকুৱা বাক্য ব্যৱহাৰ কৰি নিউজটো বনাইছে যিখিনিত মোৰ সন্মানত বহুতখিনি আঘাত হৈছে। আৰু আপোনালোকে যদি চাব বিচাৰে, মোৰ তাত এন অ' চিখন আছে, মই যিখন এন অ' চি দিছোঁ আপোনালোকৰ এইখন এন অ' চিখন আছে, আপোনালোকে চাব পাৰে। ইয়াতে আমি পানী ছাপ্লাইৰ কাৰণে দিছোঁ, তো কোনো ধৰণৰ বৰিং কৰাৰ কাৰণে আমি পাৰ্মিশ্যন ইয়াতে দিয়া নাই। আৰু ইয়াত লিখা আছে যে অসম গভৰ্ণমেণ্ট আৰু ইণ্ডিয়া গভৰ্ণমেণ্টৰ মতে নিয়ম মতে এইখন কাম কৰিলেহে এইখন এন অ' চি প্ৰযোজ্য হ'ব। আৰু ইয়াত লিখা আছে যদি কোনো ধৰণৰ পাব্লিক কমপ্লেইন আহে, তেতিয়াহ'লে আমি যিকোনো অনুষ্ঠান, অকল এইটো বুলি নহয়, যিকোনো অনুষ্ঠানে আমি কেঞ্চেল কৰিব পাৰোঁ যদি পাব্লিকৰ কমপ্লেইন থাকে। এইখন আছিল আমাৰ ভুৱন চন্দ্ৰ দাস আৰু অনিল কলিতাৰ নামত আছে। এইখন আমাৰ 15 তাৰিখে দিয়া হৈছে। এতিয়া কাম চলি আছে, আমি কোনোবাক গেলামাল দোকান কৰিবৰ কাৰণে আমি পাৰ্মিশ্যন দিছোঁ, তাত কি আছে চাবৰ কাৰণে আমাৰ বহুতকেইটা ডিপাৰ্টমেণ্ট আছে, তেখেতসকলে চাব। আমাক তেখেতসকলে আমাৰ পৰা বিচাৰিছে যে পানীটো ছাপ্লাই কৰাৰ কাৰণে বিজনেছটো কৰিব লাগে, আৰু এইখন নহ'লে বেংকত একাউণ্টছ খুলি নিদিয়াৰ কাৰণে আমি এইখন কাগজ লিখাই দিছিলোঁ। তাত কিন্তু সম্পূৰ্ণ প্ৰত্যেকটো শব্দই আমি ধুনীয়াকৈ লিখি দিছোঁ। আৰু এইখন প্ৰথম লাইনটোতে লিখা আছে এইখন প্ৰভিজনেল এন অ' চি। প্ৰভিজনেল এন অ' চি মানে যিখন ধৰক এইটো খন্তেকীয়া, আমি 2 দিনত 3 দিনত এমাহতো আমি এইখন কেঞ্চেল কৰিব পাৰোঁ। এইখন টেম্পৰাৰী হয়। এইটো ভুৱন চন্দ্ৰ দাস আৰু অনিল কলিতাৰ নামত আছে। এতিয়া কাম তেখেতসকলে তাতে পানীটো বৰিং কৰিছে কৰা নাই, সেইটো বস্তুটো মই জ্ঞাত নহয়। এইখন বৰিঙৰ নামত নহয়, এইখন সম্পূৰ্ণ পানীটো ছাপ্লাই কৰাৰ কাৰণে। তাত পানীটো আপুনি ঘৰৰ পৰা আনি ইয়াতে পেকেজিং কৰি কিনে আপুনি এইটো ড্ৰিংকিং ৱাটাৰ নহয়, অনলি পেকেজিং ৱাটাৰ। তাতে মাত্ৰ পানীটো আপুনি সেই পানীৰে বাচন ধুব পাৰে, গা ধুব পাৰে, তাত আমি ড্ৰিংকিং ৱাটাৰ বুলি এটা শব্দ ব্যৱহাৰ কৰা নাই। আপোনালোকে যিটো বজাইছে, আপোনালোকে তেখেতসকলে ড্ৰিংকিং ৱাটাৰ ব্যৱহাৰ কৰিছে, এইটো তেখেতসকলক প্ৰশ্ন কৰা দৰকাৰ আছিল। কিন্তু যিটো নিউজ চেনেলে বজাইছে, তো তেখেতসকলে কৈছে যে ইয়াতে মই বুজন পৰিমাণৰ ধন লৈ কিনে আমি এইটো এন অ' চিটো আমি দিছোঁ। মোক ফোন কৰিছে, তেখেতসকলে বজোৱাৰ আগত ফোন কৰিছে যে বাইদেউ এন অ' চিখন কেঞ্চেল কৰক। আমি কেঞ্চেল কৰিব মুখৰে আমি কেঞ্চেল কৰিব নোৱাৰোঁ। ইয়াতে আমি তলত পইণ্টটো লিখিছোঁ, যদি কোনোবা পাব্লিক কমপ্লেইন আহে লিখিত আকাৰত, তেতিয়াহ'লে এই এন অ' চি আমি কেঞ্চেল কৰিব পাৰোঁ। কিন্তু আমাৰ তাতে কোনো ধৰণৰ লিখিত কমপ্লেইন নাহিল। মই মানে আমাৰ যিটো পৰ্টেল চেনেল এই নিউজটো বজাইছে, তেখেতক মই বাৰ কৈছিলোঁ যে আপোনালোকে লিখিত এখন দিয়ক, আমি এতিয়াই এই অনুষ্ঠানটো বন্ধ কৰি আহিম। কিন্তু তেখেতসকলে নোৱাৰোঁ বুলি ক'লে। তেখেতসকলে কিয় নোৱাৰোঁ বুলি কৈছে, এইটো তেখেতসকলৰ প্ৰব্লেম। কিন্তু তেখেতসকলে কোনো ধৰণৰ লিখিত নিদিয়াকৈ
নিউজটো বজাইছে আৰু সম্পূৰ্ণ মিছা নিউজ বজাইছে আৰু যি দুজন ল'ৰাৰ নামত পাৰ্মিশ্যনটো দিয়া হৈছিলে তেখেতসকলক মই পঠাইও দিছিলোঁ যে আপোনালোকে যাওক, যদি মই 1 টকা ইয়াতে ক'ৰবাত পইচা লৈছোঁ আপোনালোকে কৈ আহক। আৰু তেখেতসকলে কৈছে যে পাব্লিকে কৈছে পইচা লোৱা বুলি, তো পাব্লিকে পইচা লোৱা বুলি ক'লেতো তেখেতসকলৰ তাত কোনো ধৰণৰ তথ্য নাই। মই থানাত এইমাত্ৰ অচি ছাৰৰ লগতে কথাখিনি পাতি আহিলোঁ, কোনো ধৰণৰ তেখেতসকলৰ তাত তথ্য নাই যে মই ক'ৰবাত পইচা লৈছোঁ, মই কিবা পইচা ডিমাণ্ড কৰিছোঁ, কোনো ধৰণৰ তথ্য নাই। মন গৈছে নিউজটো বজাইছে, এনেকৈ নিউজ বজাইছে। আৰু ধৰক সুধিব লাগিছিলে তেখেতসকলক, সুধিছে কিন্তু পঞ্চায়তৰ প্ৰেচিডেণ্টে অকল প্ৰেচিডেণ্টে বুজন পৰিমাণৰ ধন লোৱা বুলি কৈছে, যাৰ কাৰণে মই কালি মানহানি কেছ কৰিবৰ কাৰণে মই বাধ্য হৈছোঁ। কেৱল এয়াই নহয়, উক্ত ঘটনা সন্দৰ্ভত বাতৰিত নাম সাঙুৰ খাই পৰা ভুৱন মেধি নামৰ লোকজনেও এই সকলোবোৰ অভিযোগ ভিত্তিহীন বুলি সংবাদ মাধ্যমত মন্তব্য দিয়ে এইদৰে। একচুৱেলি আমি খোৱা পানীৰ ব্যৱসায় কৰা নাই, পিউৰিফাইড ৱাটাৰ হয় এইটো। আৰু এইটো ধৰক একচুৱেলি আইৰণৰ পৰিমাণটো বহুত বেছি, যাৰ কাৰণে এই আইৰণৰ পৰিমাণটো কমাবৰ কাৰণে আপোনাৰ এই প্লাণ্টটো বহোৱা হৈছে, সেইটোৱে মেইন কথা। পানীখিনিতো ধৰক মোৰ নিজৰ ঘৰতে ইউজ হয়, আৰু যিখিনি হেৰি হয় মোৰ নিজৰ লেব আছে, নিজৰ লেবত ইউজ হয়, সেইখিনিয়ে আৰু মেইনলি। জনসাধাৰণটো বিকা নাই, বিক্ৰী নকৰোঁ। লেবৰেটৰী ধৰক আমাৰ ৰাণীত আছে, ইফালে আপোনাৰ আমিনগাঁও ফালে আছে। এই গোটেইখিনি ঠাইত ধৰক আমি সেনেকৈ লৈ গৈ কিনে সেই কৰোঁ, আমাৰ লেবত ইউজ কৰোঁ। সেই যিখিনি নিছে ধৰক ই ৰিক্সাৰে নিছে বা সেইত নিছে, সেইখিনি বস্তু একচুৱেলি মোৰ নিজৰ কাৰণে লৈ গৈ থকা হৈছে, লেবত নিয়া হৈছে তেনেকুৱা। আৰু এই ধৰক লেবত নিওঁতে বা এনেকুৱা যে বাতৰি এটা পৰিৱেশন কৰিব ভবাই নাই। আৰু দ্বিতীয় কথা, মই এইটো কাৰণে যদি এনেকুৱা এটা বাতৰি পৰিৱেশন হৈছে, মই সেই পাছত ধৰক এই প্লানটো কালিয়ে বন্ধ কৰিব গৈ আছোঁ। কাৰণ চাওক, আজি বহিৰাগত মানুহে ব্যৱসায় কৰি আছে, তাত কোনো প্ৰব্লেম নহয়। আমি অসমীয়া মানুহে যদি কিবা এটা চাপ'জ নিজৰ ঘৰৰ আইৰণ ফিল্টাৰখিনিও কমাবৰ কাৰণে কিবা এটা কৰিব গৈ আছোঁ, তাত প্ৰত্যেকজন মানুহে ধৰক প্ৰশ্ন হেৰি কৰে। গতিকে চাওক, এই ক্ষেত্ৰত ধৰক আমি ভৱিষ্যতে কেনেকৈ কি কৰি হেৰি চলিব লাগে, নহয় এই কথাটোৱে কৈছোঁ। তাৰমানে নিউজটো এনেকুৱাকৈ কৰিছে ধৰক মানে পানীৰ আপোনাৰ উপাৰ্জন কৰি চলি আছে, গতিকে এই চিণ্ডিকেট হিচাপে ইউজ কৰিছে। গতিকে এই ক্ষেত্ৰততো আপোনাৰ চিণ্ডিকেটটো একো কথাই আহিব নাই। NOC-খন একচুৱেলি চাওক, এনেকুৱা হেৰি হ'লে কি হয়, আইৰণ যেতিয়া ফিল্টাৰ হয় মানে পানীখিনি ৱেষ্ট হয়, যাতে ৱেষ্ট পানীখিনি ধৰক এতিয়া কিছুমান মানুহে ধৰক ক'ব পাৰে পানী ৱেষ্ট হৈ আছে, যাৰ এগেইনষ্টত মানে পঞ্চায়তৰ পৰা ল'লে সেই ৱেষ্টৰ হেৰিখিনি আনে অবজেকশ্যন কৰিব নোৱাৰে, যাৰ এগেইনষ্টত লোৱা হৈছে, সেইটোৱে চিম্পল। নাই সেই তেনেকুৱা ধৰণৰ কোনো হেৰি নহয়। এতিয়া চাওক, অফিচিয়েল কিবা এটা চাৰ্জ আছে, সেই যিটো চাৰ্জ লৈছে সেইখিনি। আৰু এনেকুৱা নহয় যে আমি ধৰক বহুত পইচা দি আপোনাৰ সেই কৰিছোঁ। অফিচিয়েল যিটো চাৰ্জ হয় আপোনাৰ 200 টকা নে 300 টকা কিবা আছে, গতিকে সেইখিনি আপোনাৰ অফিচিয়েল চাৰ্জটো দি কিনে কৰিছোঁ। নাই তাৰ ওপৰত একো আপোনাৰ কোনো ধৰণৰ হেৰিয়ে কৰা নাই। আমি কিহৰ ক্ষেত্ৰত নাই সেইবিলাক মিছা অভিযোগ ধৰক আপোনাৰ তেনেকুৱা ধৰণৰ একো হেৰি হোৱা নাই, বুজিছেনে? তেনেকুৱা একো হেৰি নাই। মিৰ্জাৰ পৰা মনসাগৰৰ ৰিপৰ্ট, অসম নিউজ 365।